নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন ফিজিকেল হওক ৰিটাৰ্ণ হওক খুব ভাল ধৰণে চলি আছে বুলি মই আশা কৰিছোঁ আৰু আপোনালোকে যাতে নিজৰ প্ৰিপেৰেশ্যন আৰু এশ ভাগলৈ নিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড বহুতখিনি কুৱেশ্যন সুধিছিলে বা কমেণ্ট কৰিছিলে। কমেণ্টত মই ৰিপ্লাই দিব পৰা নাই, তাৰ বাবে ক্ষমা খুজিছোঁ। বহুতখিনি কমেণ্ট আহি যায়, গতিকে কোনোবাক ৰিপ্লাই দি কোনোবাক নিদিলে বেয়া কথা। গতিকে গোটেইখিনি ৰিপ্লাই দিব টাইম নোপোৱালৈকে মই কাকো ৰিপ্লাই দিব পৰা নাই। গতিকে সময় হ'লে নিশ্চয় ৰিপ্লাই দিম। গতিকে কাৰেণ্ট এফেয়াৰ্ছ কেনেধৰণে চাব লাগে বা কিমান দিনৰ চাব লাগে তাৰ ওপৰত বহুতৰে ডাউট আছিলে বা বহুতে কুৱেশ্যন সুধিছিলে যে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ভিডিঅ' এটা বনাওক। গতিকে কাৰেণ্ট এফেয়াৰ্ছ কিমান চাব বা কিমানখিনিলৈকে চালে যথেষ্ট হ'ব সেইখিনিতো ক'ব নোৱাৰি, কাৰণ কাৰেণ্ট এফেয়াৰ্ছটো বহুত এটা ফাষ্ট ছাবজেক্ট আৰু তাৰ কোনো লিমিট নাই। গতিকে কাৰেণ্ট এফেয়াৰ্ছত কি আহিব, কেনেধৰণৰ আহিব বা ক'ৰ পৰা আহিব ক'ব নোৱাৰি। গতিকে মৰলেছ 1 ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছ চাব পালে মোৰ বোধে ভাল হয়, আৰু আমিও 1 ইয়াৰৰ চাইছিলোঁ। আৰু মই আপোনালোকক ইতিমধ্যে কৈছোঁ যে কাৰেণ্ট এফেয়াৰ্ছৰ বাবে মই গ্ৰেড আপ ফ'ল' কৰিছিলোঁ। গ্ৰেড আপৰ আপোনালোকে গুগলত গৈ পিনে 1 লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছ উইকলি গ্ৰেড আপত আপোনালোকে যেতিয়া মাৰিব বা গ্ৰেড আপ 1 লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছ উইকলি বুলি মাৰিব, তেতিয়াহ'লে ওৱান উইকৰ বহুত ধুনীয়া 1 লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ PDF আহি যায়। ফ্ৰী PDF আপোনালোকে ডাউনলোড কৰি চাব পাৰে, মই তেনেকৈ চাইছিলোঁ। গতিকে সেই PDFটোত আপোনালোকে গোটেইখিনি ছেকশ্যন ৱাইজ পাব। কাৰেণ্ট এফেয়াৰ্ছ বস্তুটো কি হয়, আপোনালোকে যদি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ডেইলি ৱাইজ চাবলৈ যায়, গতিকে দিনত বহুতবিলাক ইভেণ্ট হয়। গতিকে সেনেকৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিব নোৱাৰিব। গতিকে কাৰেণ্ট এফেয়াৰ্ছত কিছুমান টপিক থাকে, টপিক ৱাইজ আপোনালোকে ডিভাইড কৰি লওক। মই সেনেধৰণে কৰিছিলোঁ। মই কেনেধৰণে কৰিছিলোঁ আপোনালোকৰ আগত কৈ আছোঁ। মই ডিভাইড কৰি লৈছিলোঁ যে স্পৰ্টছৰ লগত ৰিলেটেড, মিলিট্ৰীৰ লগত ৰিলেটেড বা ডিফেন্সৰ লগত ৰিলেটেড, যিবিলাক ডিফেন্স এক্সাৰচাইজ হয় তাৰ লগত ৰিলেটেড। তাৰপিছত বেংকিং বা ফাইনেন্সিয়েল লগত ৰিলেটেড। SI এক্সামৰ কাৰণে বেংকিং বা ফাইনেন্সিয়েল ক্ষেত্ৰৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয়, ষ্টিল আপোনালোকে এবাৰ চকু ফুৰাই চাব পাৰে। তাৰপাছত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ পাৰ্চনেলিটিৰ মৃত্যু হয়, গতিকে তাৰ ওপৰত এক্সামত কেতিয়াবা আহি দিয়ে। তাৰপাছত নিউ এপইণ্টমেণ্ট, কোনে ডাঙৰ ডাঙৰ পষ্টবিলাকত কোন মানুহে এপইণ্টমেণ্ট পালে বা ডাঙৰ ডাঙৰ পষ্টবিলাকত কোন মানুহক নতুনকৈ এপইণ্ট কৰা হৈছে, সেইবিলাক আপোনালোকে চাব লাগিব। তাৰপাছত ইম্পৰ্টেণ্ট নিউজ এবাউট ইণ্ডিয়া, গতিকে ভাৰতবৰ্ষত কি হৈ আছে আপোনালোকে এই ছেকশ্যনবিলাক মই যিবিলাক কৈ আছোঁ গ্ৰেড আপৰ 1 লাইনাৰ PDFটোত খুব ভাল ধৰণে দিয়া থাকে, মই তাৰ পৰাই চাইছিলোঁ। তাৰপিছত ইম্পৰ্টেণ্ট নিউজ, ষ্টেটবিলাকত কি হৈ আছে, বিভিন্ন ধৰণৰ ষ্টেটত কিছুমান নতুন নতুন প্ৰজেক্ট লয়, প্ৰজেক্টবিলাকৰ নাম, নতুন নতুন মোবাইল এপ ডিজাইন কৰে বা বিভিন্ন ধৰণৰ প্ৰজেক্টৰ লগত ৰিলেটেড বা বিভিন্ন ধৰণৰ নতুন নতুন আইডিয়াজৰ লগত ৰিলেটেড এপ ডিজাইন কৰা হয়। ইউনিভাৰ্চিটিবিলাকে কিছুমান এপ পাব্লিছ কৰে, গতিকে গভমেণ্টৰ ফালৰ পৰা কিছুমান ইনিচিয়েটিভ লোৱা হয় নতুন নতুন ষ্টেটবিলাকত, ইউনিক কিছুমান, গতিকে কিছুমান স্কিম লঞ্চ কৰা হয়। গতিকে এইবিলাক চাব লাগিব। তাৰপাছত ৱৰ্ল্ডৰ কিছুমান ইম্পৰ্টেণ্ট নিউজ চাব লাগিব, খুব স্পেচিফিকভাৱে। ৱৰ্ল্ড বুলি ক'লে বহুত ফাষ্ট এটা এৰিয়া হৈ যায়, গতিকে খুব কম আৰু খুব লিমিটেড হৈ চাব লাগিব। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে বহুত মেক্স যদি যায় 10 নম্বৰ আপোনালোকে ধৰি থ'ব পাৰে। 10 নম্বৰৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছ SI এক্সামত যোৱা আশা নাই, আৰু 10 নম্বৰ মানে বহুত বেছি আৰু মেক্সিমাম তাৰ কমতেই থাকিব লাগে মোৰ বোধেৰে, কিন্তু হেৰফেৰ হ'ব পাৰে। গতিকে পিছলৈ যাতে ক'ব নোৱাৰে যে মই 10 নম্বৰে আহিব বুলি কৈছিলোঁ, বেছি আহি গ'ল। গতিকে অলপ টানাটানি হ'ব পাৰে, কিন্তু 10 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বহুত SI এক্সামৰ কাৰণে। তাৰপিছত সেনেধৰণে বিভিন্ন ধৰণে এৱাৰ্ড দিয়া হয় স্পৰ্টছ পাৰ্চনেলিটিবিলাকক, বা কিছুমান ফিল্মৰ লগত ৰিলেটেড এৱাৰ্ড পাব্লিছ কৰা হয়, এৱাৰ্ড দিয়া হয়। গতিকে এৱাৰ্ডবিলাক চাব লাগিব। এৱাৰ্ডৰ এটা কুৱেশ্যন থাকে প্ৰায়, স্পৰ্টছৰ লগত ৰিলেটেড এটা থাকে, ডিফেন্স এক্সাৰচাইজৰ লগত ৰিলেটেড থাকে। আমাৰ ভাৰতো চাগে ডিফেন্স এক্সাৰচাইজৰ লগত ৰিলেটেড, বা ইণ্ডিয়া আৰু ৰাছিয়াৰ মাজত কি ডিফেন্স এক্সাৰচাইজ হয়, আৰ্মিৰ মাজত কি হয়, নেভিৰ মাজত কি হয়, এয়াৰফ'ৰ্চৰ মাজত কি হয়, ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত ডিফেন্স এক্সাৰচাইজটোৰ নাম কি, ৰিচেণ্টলি কি ডিফেন্স এক্সাৰচাইজ হৈছে ইণ্ডিয়াত। গতিকে এইবিলাক চোৱাটো খুব বেছি দৰকাৰী। কোনখন কাণ্ট্ৰিৰ লগত কি ডিফেন্স এক্সাৰচাইজ হয় আপোনালোকে জনাটো দৰকাৰ। তাৰপিছত স্পৰ্টছৰ লগত ৰিলেটেড নিউজ, কোনখন ৰিচেণ্টলি কি ভাল স্পৰ্টছ অৰ্গেনাইজ হৈ গৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত, তাৰে উইনাৰ কোন, বা বেডমিণ্টনৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ নিউজবিলাক। তাৰপিছত ৰিচেণ্ট কিছুমান বুক পাব্লিছ কৰে বহুতবিলাক লেখকে, ভাল বুক কিছুমান পাব্লিছ কৰে আৰু বুকবিলাকে এৱাৰ্ড পায়। গতিকে কি বুক কোনে পাব্লিছ কৰিলে, ৰাইটাৰটোৰ নাম কি, গতিকে এইবিলাক মই যিখিনি কৈ আছোঁ আপোনালোকে গোটেইখিনি পাই যাব যোনটো 1 লাইনাৰ PDF গ্ৰেড আপৰ উইকলি বুলি মানে, তাত আপোনালোকে ছেকশ্যন ৱাইজ পাই যাব। তাৰপিছত ছায়েন্সৰ লগত ৰিলেটেড নতুন ডেভেলপমেণ্ট কি হৈছে,
বা কোনোবাই কি মিছাইল আৱিষ্কাৰ কৰিছে। আমাৰ ভাৰত এটা কুৱেশ্যন হৈছিলে যে ইৰাণ নে আফগানিস্তানে ৰিচেণ্টলি কি মিছাইল টেষ্ট কৰিছে বুলি মানে, আৰু সেই কুৱেশ্যনটো একজেক্ট গ্ৰেড আপৰ 1 লাইনৰ PDF-ত মই পাইছিলোঁ। গতিকে আপোনালোকে সেনেধৰণে চালে এটেম্প্ট কৰিব পাৰিব। তাৰপিছত নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইভেণ্ট কিছুমান হৈ থাকে, বিভিন্ন ধৰণৰ দেশ লগ লাগি কিছুমান মিটিং অৰ্গেনাইজ কৰে। গতিকে অৰ্গেনাইজেশ্যন কিছুমানৰ ইয়াৰলি যোনবিলাক তাত কনফাৰেঞ্চ হৈ থাকে সেইবিলাকৰ আপডেট ৰাখিব। তাৰপাছত ৰিচেণ্ট নিউজ কিছুমান থাকে নেশ্যনেল পাৰ্কৰ লগত ৰিলেটেড বা বিভিন্ন ধৰণৰ ষ্টেট ৱাইজ। তাৰপাছত আমাৰ ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট স্কিমবিলাক খুব বেছি দৰকাৰী, চেণ্ট্ৰেলৰ হওক বা ষ্টেটৰ হওক। গতিকে তাৰ এল'কেশ্যন এমাউণ্টটো কেতিয়াবা আহি যায়। গতিকে এইবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ আপোনালোকে যিমানখিনি কভাৰ কৰিব পাৰিব সিমানেই কনফিডেঞ্চ বিল্ড আপ হ'ব, কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ বহুত বেছি মাৰ্ক কভাৰ নকৰিব। গতিকে এটা লিমিটলৈকে চাওক, আপোনালোকে নিজে যিখিনি কভাৰ কৰিব পাৰে বা ষ্টেটিক পৰ্চনখিনি কমপ্লিট হোৱাৰ পাছত কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ডেইলি 1 ঘণ্টা বা 1.5 ঘণ্টা এটা ডেডিকেট কৰক। গতিকে বেছি দিন এক্সামৰ কাৰণে নাই, এই 2 মাহ সময় বহুত বেছি ডেডিকেটেড হৈ ষ্টাডি কৰক, আৰু এই 2 মাহৰ কষ্টৰ ফল আপোনালোকে নিশ্চয় পাব। আৰু আগৰ পৰাই কষ্ট কৰি আহিছে, এই 2 মাহ আপোনালোকে এৰি নিদি পিনে নিজৰ কষ্টখিনি আৰু অলপ বঢ়াই লৈ যাওক। গতিকে তাৰ ফল নিশ্চয় পাব, আৰু যেতিয়া পাব তেতিয়া খুব নিজকে প্ৰাউড ফিল কৰিব যে ইমানখিনি দিন কষ্ট কৰিছিলোঁ আৰু তাৰ ওপৰত আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ বুলি ক'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰেণ্ট এফেয়াৰ্ছৰ সংক্ষেপে খুব এটা আইডিয়া দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ভালধৰণে প্ৰিপেৰেশ্যন কৰি যাওক। ধন্যবাদ, বেষ্ট অফ লাক।